सारी उम्र हम मर मर के जी लिए, एक पल तो अब हमें जीने दो। তো ফ্ৰেণ্ডছ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। চ' মোৰ হাতত আছে এটা চিগাৰেট, কিন্তু আপোনালোকক প্ৰথমতে কৈছো এই ফ্লেগ আপোনালোকে নাখাব। ফ্লেগটো দেহৰ বাবে ক্ষতিকাৰক। জাষ্ট ভিডিঅ'ত দেখাবৰ কাৰণে আপোনালোকক মই ফ্লেগটো লৈছো। চ' আমি আজি এটা আপোনাৰ নতুন চেলেঞ্জ কৰিম, নতুন এটা ভিডিঅ' লৈ কিনে কৰিম, যিটো ভিডিঅ' বহুত আপোনাৰ ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে আমাৰ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা একদম লাষ্টত গেলি পুৰা একদম চাই থাকক। তো আমি কি কৰিম আজি এটা আপোনালোক কৈছো, কিন্তু তাৰে আগতে আপোনালোকে আমাৰ ইন্ট্ৰটো চাই লওক। আমাৰ চেনেলৰ প্ৰত্যেকটো ভিডিঅ'য়ে বহুত সাৱধানতা অৱলম্বন কৰি বনোৱা হয়, লগতে টেকনিকবোৰ চালি জাৰি চাইহে ভিডিঅ'টো বনোৱা হয়। আপোনালোকে এইবোৰ ঘৰত কৰিব চেষ্টা নকৰিব। ভিডিঅ'বোৰ জ্ঞান আৰু মনোৰঞ্জনৰ বাবেহে বনোৱা হয়। ইয়াত কোনো নেতিবাচক শক্তিক উৎসাহ যোগোৱাৰ চেষ্টা কৰা হোৱা নাই। ধন্যবাদ। তো ফ্ৰেণ্ডছ, আমি আজি ভিডিঅ'টো ৰাতি কৰিব লগা হৈছে, কাৰণ ৰাতিয়ে আপোনালোকে ভালকে ভিডিঅ'টো দেখা পাব, অলপ ভাল পাব চাই কিনে। চৈ কিনে ৰাতি কৰি আছো। চ' কি কৰিম আমি আপোনালোক দেখাইছো। আমাৰ হাতত আছে দুটা বেটাৰী, পেঞ্চিল বেটাৰী বুলি কয়, আপোনালোকে টচত লগ হৈ যে পেঞ্চিল বেটাৰী আছে, আৰু এক ভাঙা বিলেট, আৰু প্লাছ আপোনাৰ আৰু সৰু সৰু দুখন বিলেট লাগব। আমি এনেকুৱাকে আৰু এখন, আৰু প্লাছ আপোনাৰ এই দুখন আমাক বিলেট লাগাব। আমি এইটো কি কৰিম, তলত এখন বিলেট এনেকৈ ল'ম। আপোনালোকে কিবা বাৰে বাৰে কৈছে, আপোনালোকে কিবা ঘৰত কৰিবৰ কাৰণে বা ক'ৰবাত কৰিবৰ কাৰণে চেষ্টা এটা একদম নকৰে। আমি এইটো ইয়াত বিলেট খান তলত লৈ এইটো লগাই দিম, প্লাছ এইটো আমি ইয়াত লগাই দিম, এনেকৈ দিম। তাৰপিছত কৰিম কি, আমি এই বিলেট খান এতে ল'ম আৰু এখন বিলেট এতে ল'ম, লৈ দুটা লগ লগাই দিম, দুখন বিলেট এনেকৈ লগ লগাই দিম। তাৰপিছত কি হয় আমি চাই থাকিম। তাৰপিছত আপোনাৰ আমাৰ এটা বিশ্বাস আছে যে এইটো লগৰ পিছত কি হ'ব, আপোনালোকৰ আমাৰ এতিয়া জুই লাগিব, আৰু সেই জুইটো আমি কি কৰিম, ফ্লেগটো জ্বলাম। আপোনালোকক বিশ্বাস জন্মাবৰ কাৰণে আমি এই ফ্লেগটো তাত জ্বলাই কিনে আপোনালোক দেখাই দিম যে ফ্লেগত জুই লাগি থাকিব। তো ঠিক আছে, আমি আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক। হাই ফ্ৰেণ্ডছ, তো আপোনালোকে ভিডিঅ'টো দেখাবলৈ কেনেকৈ এইটো আপোনাক দেখাইছো। এইটো চিগাৰেটটো জ্বলি আছে, চাক জ্বলি আছে। এইটো এনেকৈ কেনেকৈ চিগাৰেটটো জুই লগাই দিলে আপোনালোকে তাৰে সহায়ত আপোনালোকে দেখাই পালে। তো আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আগৰ নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। তো আজিলৈ বাই বাই।